কেনেকুৱা লাগিছে ফুটি লাগিছে আমাৰ আৰু আমি এতিয়া কলৈ গৈ আছো শ্বিলঙলে মই এতিয়া ডাৱৰৰ মাজত क्या बनाएगा ये क्या है वाह तो hey guys good morning welcome back to my YouTube channel the yes weekenders vlog অন্য এটা ভিডিঅ'লে মই দেৱশিকৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ তো আমি আজি গৈ আছোঁ দেখিছে গৈ আছোঁ ক'ত গৈ আছোঁ শ্বিলঙলৈ গৈ আছোঁ মানে ছামাৰ ভেকেশ্যন বুলি ক'লে শ্বিলং নোযোৱাকৈতো থাকিব নোৱাৰি আৰু মমুনো আহি গ'ল ঘৰৰ পৰা আৰু মমুনৰ লগত আজি গোটেই দিনটো স্পেণ্ড কৰিম কি কৰিম আপোনালোকক সম্পূৰ্ণ গোটেই ভিডিঅ'টো দেখাইছোঁ অঁ কাইলৈ ক'লৈ যাম চাব আমি কাইলৈ ক'ৰবাত যাম ধুনীয়া নদী এখন দেখা আহক নদীখন দেখিছেনে বহুত এইফালে আমি যাবলৈ লাগিব চাওক বহুত দূৰ আছে তো গাইজ বহুত সময় জাৰ্ণিৰ পিছত আমি আহি কেনে এতিয়া পালোহি ইয়াতে অলপ বৰাপানী ঠিক পোৱাকৈ নাই তাৰ আগতে বহুত ধুনীয়া এটা ভিউ ইয়াতে নদীখন দেখিছে আপোনালোকে তো ইয়াতে আমি ৰ'লোঁ এতিয়া অলপমান ফটোশ্বুট কৰিম ओके गुड ইয়াত বহুত ধুনীয়া আছে ধুনীয়া জেগা আপোনালোকে গুৱাহাটীত আহিলে দেখিব আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব শ্বিলং বুলি ক'লে আজিকালি বহুত বেছি জামে হয় আৰু আমাৰ মেডামে কিবা এটা এইটো কি বনাইছে গোল নেমু চৰবত বনাবৰ কাৰণে এইটো মই নিমখ লৈ আছোঁ অ'কে মানে চব ৰেডি নিমখ লৈ আহিছিলোঁ ঘৰৰ পৰা এই চৰবত বনাইছে গোল নেমু চৰবতটো আজি টেষ্টিটো ভাল লাগিব মানে বিদেশত গোল নেমুৰ জুতি হ'ব আজি হাই ৰাস্ত আজি শ্বিলঙলৈ আহি আছোঁ মোক পিছফালে চাওক বহুত ধুনীয়া আছে আৰু এইফালে আমি আছোঁ গাড়ীৰ ওচৰত গাড়ীতে আছোঁ পামগৈ এতিয়া ইমান দেৰি হ'ল বহুত যাম আৰু এতিয়া আমি সাঁতুৰিবলৈ গৈ আছোঁ 1 মিনিট মই এতিয়া মুখখনেদি হাৱা খাই আছোঁ হাৱাও খাবলৈ পায় আমাৰ ঘৰত আকৌ খাবলৈ নাপায় অকল স্কুলত যাবলৈ পায় গুৱাহাটীত আছোঁ এতিয়া বহুত ধুনীয়া লাগিছে শ্বিলঙতহে আছোঁ আমি অঁ গুৱাহাটীত আছেহি আকৌ এতিয়া এইবিলাক বহুত ভাল লাগিছে এতিয়া ঘৰত আকৌ বহুত বেয়া লাগে স্কুললৈ যাবলৈ পায় অকল খুৱাবলৈ পায় কথা নাচাইছকে মই ধন্যবাদ দিম বাৰু কিয় আমাৰ যে ছুটি দিলে বহুত দিনৰ পৰা অঁ স্কুল গৈ বেয়া পোৱা তুমিতো ভাল পোৱা স্কুল গৈ ভাল পাওঁ আজি মোৰ মৰমৰ চশমা আছে পিন্ধি বহুত ভাল লাগিছে হিৰো লাগিছে শ্বিলং আহি কেনে গান এটা নাগাইলে কেনেকে হয় আধাখনীয়া গান নুশুনো আমি আমাৰ শ্বিলঙৰে গধূলি শ্বিলঙত তইও যাবি লগত এতিয়া কিনিম আমি অলপমান ফ্ৰুটছ গাড়ীত খাই যাবৰ কাৰণে আৰু ফ্ৰুটছবোৰ ক'ৰ পৰা হয় এজোপা দেখিছে নাচপতি একদম মই কেমেৰাটো ওচৰলৈ লৈ যাম এইজোপা নাচপতি লাগি আছে এই লমালমে বুলি ক'ব লাগিব এইবোৰ চব নাচপতি লাগি আছে চাওক
আৰু এই নাচপতি ইয়াৰ পৰা ছিঙি কেনে তাতে বিক্ৰী কৰে আৰু এই নাচপতি আমি অলপমান লৈ ল'লোঁ কি খাইছা বগৰী তো জলকীয়া মিলাই মিলাই খাই দিছা চাহ খোৱা জুতি ল'লে মজা লাগিছে এইটো মানে ঘৰতে বনাই অনা চাহ আৰু চাহৰ জুতিটো ল'লোঁ এতিয়া আমি মোৰ ইমান ধুনীয়া ছোৱালীজনীক চাহ আছে যে পচন্দ হৈছে নি বাৰু তোমাৰ বাহ তাই জুমি জুমি চাইছে চা সেই চা তাই লুকাই লুকাই চাইছে এইফালে মমো লুকাই লুকাই চাইছে কি হ'ল কথাটো ইও চাইছে আকৌ তাইও চাইছে গাড়ীবিলাক চাইছানে তাইক চাইছা মই গম পাইছোঁ এতিয়া চাহ তাহ খাই আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ আমি একদম ধুনীয়া ধুনীয়া একা বেকা শ্বিলঙৰ ৰাস্তা আমি গৈ আছোঁ গোটেই ৰাস্তাটো কি সৌন্দৰ্য মানে কি ধুনীয়া মই দেখাবলৈ চেষ্টা কৰিম চাওক আগলৈ ৰাস্তাটো কিমান ধুনীয়া মানে মূৰত ফাইনেলি আহি কেনে এটা জেগা পাইছোঁহি ইয়াতে আমি কিবা কিবি খোৱা বোৱা কৰিম আৰু মোৰ পিছফালে চাওক ইমান ধুনীয়া ইমান সুন্দৰ পৰিৱেশ ইমান ধুনীয়া আৰু সেইফালে গাড়ীবোৰ গৈ আছে এইফালেদিও যাব পাৰে আৰু চাওক এতিয়া খোৱা বোৱা কৰি ল'ম আৰু এই দেখাব লওঁতে মানে ডাৱৰখিনি আহি গ'ল সেইফালে আছে য'ত আমি যাবলগীয়া আছিলে তো সেইফালে যাম অলপ পিছত এতিয়া ডাৱৰে মোক চুব আহিছে অলপ আগতে মই আপোনালোকক দেখাইছিলোঁ ভিউটো এতিয়া মানে বন্ধ হৈ গ'ল আৰু এতিয়া আমি খাব লৈছোঁ ভাত এয়া ঘৰৰ পৰা শিলগুটি লাগিব এইটো শিলগুটি তোমাৰ কাৰণে আনি থৈছোঁ এইটো আমি মানে ঘৰৰ পৰা একদম ভাত পানী চব বনাই আনিছিলোঁ মেডামে ৰাতিপুৱা উঠি বনালে এনাই পুৰা ৰ'দত একদম এই লৈ লৈছে মমো আৰু এয়া ভাত এতিয়া আমি ইয়াতে ভাত খাম ইয়াতে তো গাইজ আমি মানে এইবাৰ শ্বিলঙলৈ আহি অলপ মানে ব্যতিক্ৰমী কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ প্ৰতিবাৰ ৰেষ্টুৰেণ্টত ভাত খাওঁ হয়তো কোনোবা ধাবা বা এনেকৈ ৰিজৰ্টত গৈ ভাত খাওঁ এইবাৰ নিজে ঘৰৰ পৰা বনাই আনিছোঁ আৰু ঘৰৰ পৰা বনাই আনি কেনে ইয়াতে এনেকৈ বহি কেনে খাইছোঁ এনেইটোতো ঘৰতে বহি ডাইনিং টেবুলত খোৱা কিবাত খোৱা বহুতত মানে খোৱা সেইটো এক্সপিৰিয়েঞ্চ কিন্তু এই মাটিত বহি যিটো এই পাহাৰৰ ওপৰত এই গাঁৱৰ মাজত খোৱা যিটো আমেজ সেই আমেজটো ক'তো পোৱা নাযায় তো সেইটো কাৰণে আমি একদম ঘৰৰ পৰা ৰাতিপুৱা 4টা বজাত উঠি ভাত পানী বনাই গ'লে ৰেডি কৰি ইয়াতে এতিয়া ভাত খাবলৈ বুলি আহিলোঁ একদম মানে ইয়াৰ সোৱাদে বেলেগ লাগিছে তাতে ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে এইফালৰ পৰা এইফালে ডাৱৰ আছে এইফালে পুৰা ডাৱৰ পাহাৰ মাজে মাজে ডাৱৰবোৰ আহি থাকে আৰু আমাৰ এনাই এবাৰ ফাৰ্ষ্ট টাইম আহিছে এনাই আপোনাৰ মানে এক্সপিৰিয়েঞ্চটো কেনেকুৱা কওক ভাল লাগিছে বহুত ভাল লাগিছে এনেকুৱা দৃশ্য জীৱনত দেখা নাই এই বয়সলৈকে এবাৰ দেখি ইমান ভাল লাগিছে নহয় তাৰমানে ক'ব নোৱাৰোঁ কিমান ভাল লাগিছে একচুৱেলি মানে এনাইক মই সদায় মাতি থাকোঁ আহক ক'ৰবাত ফুৰিব যাওঁ সদায় চাকৰিৰ পৰা মানে কেতিয়াও এদিনো ছুটি নলয় চাকৰিৰ পৰা নাই চাকৰি আছে ডিউটি আছে আজি যাবই লাগিব হেন তেন এতিয়া ফাইনেলি ৰিটায়াৰ যেতিয়া হৈ গ'ল এতিয়াহে ভাবিছে এতিয়া ফুৰিব লাগে বুলি তো সেইটো কাৰণে এতিয়া জীৱনটো এনজয় কৰিব লাগে তো সেইটো কাৰণে এনাই এতিয়া ফুৰিবলৈ বুলি আহি আছে তো আৰু যাবলগীয়া বহুত জেগা আছে ভাতটো খাই লওঁ তাৰপিছত আৰু দেখাম আপোনালোকক ক'ত ক'ত যাওঁ আৰু কি কি কৰোঁ আমাৰ নতুন পোৱালিটোৰ কথা মোৰ তোমাক কেনেকুৱা লাগিছে কোৱা আকৌ আমাৰ ভিউৱাৰ্ছক কোৱা আকৌ মজা আৰু ক'ত যাম আমি এতিয়া এতিয়া শ্বিলঙতে আছোঁ আকৌ এতিয়া গা ধুবলৈ যায় একচুৱেলি মই আহিছিলে ইয়াতে গা ধুবৰ কাৰণে আৰু ইয়াতে যিটো ঠাণ্ডা অলপ ঠাণ্ডা হৈছে পানীবোৰতো চেঁচাই হ'ব সেইটো কাৰণে গা ধোৱা ব্যৱস্থাটো আমি কৰা নাই তো গাইজ আমি আহিছোঁ তললৈ এটা ৱাটাৰফল চাবলৈ আৰু আমাৰ ই চাওকচোন ই বোলে মোক কোচত উঠি কেনেহে যায় বোলে তাক দাঙি ল'ব লাগিব যাব নোৱাৰে বোলে তো মানে অলপমান ৰাস্তাটো এনেকৈ আছে মোক কিবা ক'বা নেকি মোৰ পিঠিত উঠি কেনেকুৱা লাগিছে ভাল লাগিছে বোলে এনাইতো ভৰি বিষৰ কাৰণে যাবলৈ নোৱাৰে তেওঁ এনাইক অকণমান সাহস দি কেনে তললৈ লৈ আহিছোঁ চাওক কিমান তলত এইফালে আৰু এয়া চাওক কিমান একদম তলৰ পৰা মানুহবোৰ এনেকৈ নামি আহি আছে সেইটো তো আজি যাম আজি মানে আমি ৱাটাৰফলটো চাইহে যাম গা নুধুলে এটলিষ্ট চাবতো লাগিব তো এনাই যেন তেনকৈ কৈ আছে এনাই মানে আঁঠুৰ বিষৰ কাৰণে তাতে ৰখি দিলে আৰু গাইজ
তো এইটো হৈছে ৱাটাৰফলছটো আমি চাবলৈ অহা। ইয়াতে সৰু কিন্তু তলত বহুত পানী আছে। এতিয়া আমি তললৈ যাওঁ। অলপ অলপে পানীখিনি আছে ইয়াত। মইতো সাঁতুৰিব নাপালোঁ, তো সেইটো কাৰণে এটা এডভেঞ্চাৰ কৰিব যাওঁ। তো লেটছ সি। এতিয়া মৰম কৰি আছে, পানী বহুত বেছি মানে হেৰি হয়, পিছলো হৈ আছে। সেইটো কাৰণে মানে যাব নালাগে কৈছিলোঁ। তেতিয়া যাম বুলি কৈছোঁ, এতিয়া যাওক আৰু। বহুত পিছলৈ আছে, পিছু গুচি আহা গুচি আহা। কিমান পিছলৈ চাওকচোন, ইমান কষ্টকৈ উঠি আহিব লগা হৈছে। তো গাইজ ৱাটাৰফলটো এৰি থৈ আহিলোঁ। তাৰ খুব ওচৰৰ পৰা যাবলৈ মন আছিলে, খালি মানে যিমান তলত আছে ন, তলত যাব লাগিব। এইটো এটা চখ ইহঁতিকেইটা গৈ আছে, মেলি ডুবিব হৈছে আৰু মানে চব পূৰা ডাৱৰে ঢাকি ঢাকি আহি আছে। ডাৱৰ চাই থাকোঁতে থাকোঁতে এগৰাকী বাইদেউ আছে, মই কথা পাতিম এতিয়া, কিবা খাচী বাইদেউ। क्या ये फूल है दीदी? ये क्या फूल ना खाएगा? खाएगा। अच्छी होता है। किसके साथ बनाएगा? किसके साथ क्या बनाएगा? ये क्या है? मिक्स पोटैटो ओके। देन मिक्स पोटैटो मिक्स। और इसको बॉईल करेगा? नहीं बॉईल। कच्चा खाएगा? कच्चा खाएगा इसको? टेस्ट कैसा है? कुछ भी टेस्ट नहीं है। तो आज के लिए मतलब पोटैटो के साथ ये खाएगा? আচ্ছা, পটেটো কে সাথ দিয়ে খাইগা নেকি? আমাৰ এই আহি শাক বুটলি ফুৰিছে, কি বুটলিছে তাইহে জানে আৰু পাহাৰত আহি কেনে। ওম নমঃ শিৱায়। কম্পিটিশন হৈ গৈছে কাটো বেষ্ট হয়। ইয়া মানে জি ঘাস গুছ কি জি দিনা এটা ফুলৰ কম্বিনেশন বনাম। তো সাম কা ফুলৰ হেতু মানে ভাল আৰু পুৰস্কাৰ কোনে দিব মানে এনা আৰু কইলান্দা আমাৰ দুটা পুৰস্কাৰ দিব। কিন্তু পুৰস্কাৰটো দিব ঠিক এই পুৰস্কাৰ আহি গৈছে, ফুল দিব লগা হ'ল। এই পুৰস্কাৰ মই কাৰণে মই এতিয়া মানে ফুল বিচাৰ লাগি গৈছে। এই সব ধুনীয়া ফুল ভালে। এটা হাফ চাপ নাই আমাৰ তাতে, হ'লে এনেকুৱা জংঘলতো সোমাবই নোৱাৰি সাপৰ ভয়ত। এয়া ফুল তুলি ললো। ইয়াতে পানী বৈ আছে, চাওঁচোন ক'তনো পানী বৈ আছে। এইফালৰ পৰা সৰু সৰু নিজৰা বৈ আহিছে। এবাৰ চাবলৈ চেষ্টা কৰ আছে ক'ত। এইফালে দি গৈ কেনে আমি যোনটো ৱাটাৰফল চাই আহিলোঁ, মানে ৱাটাৰফলটো এইফালৰ পৰাহে বৈ আহিছে, সেইফালৰ পৰা। তো গাইজ তাইতো নেজানে, হয়তো এইবোৰ ফুলবোৰ লগত মিলাই দিম আৰু তাই গমেই পোৱা নাই এইকেইটা ফুল যে মই পালোঁ। চাওক এইকেইটা ফুল। মাকেও জোলনা খেলে আৰু পুতেকেও জোলনা খেলে। এইটো ফুল আৰু ফুলৰ কম্পিটিশ্যনত চাগে মই জিকিলোঁ। ইমান ধুনীয়া ফুলৰ কম্বিনেশ্যন এটা মই বনালোঁ। আৰু মই মোৰ ফুলৰ থোপাটো আনিছোঁ, মই মিষ্টাৰলৈ হাজবেণ্ডক দিলোঁগৈ। নাই দিয়া না পাছলৈ। বৰ ধুনীয়া লাগিছে তোমাৰ, তুমিতো জিকিছে, তুমি মজা হৈছে তোমাৰ সেইটো। এবাৰ ফুলৰ থোপাটো চোৱা। ৱাও কি মজা লাগিছে। আমাৰ শুনো একদম বাবা বনি গৈছে। চকুকেইটা মুদি থাকা, ধ্যানত থাকা। ৱাও জুলুতে পৰি গ'লগে ল'ৰা। মুমুৱে বাবা চব ভুল মাক চকুকেইটা মুদিবলৈ জোলা তো চকুকেইটা মুদি জোলা। নহয় ই মানে কি নমস্কাৰ দি জোলনা জ্বলি আছিলে হা, চকুকেইটা মুদি দিলে পাক মুদি দিয়া বুলি কয়। একো নাই। আৰু মানে মই এবাৰ দেখাবলৈ চেষ্টা কৰিম। মুমু দুখ পালা নেকি? নাই পোৱা হা? অকণ চাগে জোলা লাগিছে। মুমু জোলনাখনৰ অৱস্থাটো চাওক। ব'লা একো নাই ন, অকণমান দুখ পালে একো নাই। একো নাই ব'লা এতিয়া গৈ থাকো। জোলনা ভাঙি থৈ আহিলা নি? তুমি দুখ পালা নেকি? মোক কেনেকুৱা লাগিলে পৰি কেনে এবাৰ কৈ দিয়া। বহুত দিন পোৱা নাছিলা নেকি তুমি? তোমাৰ ল'ৰাটো কাপোৰ চাপোৰ পিন্ধাই ললোঁ, টিকাটো তেতিয়াই গোটেই বালি। মানে ফুলৰ বহুত চখীন, সেইটো কাৰণে মনে এইবোৰ যে দেখিছে যে এইবোৰ ফুলৰ পুলি, এইবোৰ দেখিছে এইবোৰ ফুলৰ পুলি লৈ আহিছে। এতিয়া ঘৰত গৈ কেনে ৰুবগে। হাঁহিছোঁ আৰু ফুলৰ পুলি পাই। তো গাইজ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। চাই থাকিব উইকেণ্ডাৰ্ছ ব্লগ।